গুড মৰ্ণিং এভৰিৱান। থাইলেণ্ডৰ প্ৰথমটো ৰাতিপুৱা ঠিকে আমি ৰাতি আহি 4:30টাত পাইছিলোঁহি আৰু এয়া ৰাতিপুৱা মৰ্ণিং ভিউ এয়া। আৰু এতিয়া উঠোঁ আৰু বাজনীয়ে পাকঘৰত এইফালে বনাই আছে ব্ৰেকফাষ্ট, ব্ৰেড আৰু এয়া কি হয় চিকেন, দাইল আৰু চিকেন। ফাৰ্ষ্ট টাইম দাইল আৰু চিকেন ট্ৰাই কৰিম ইয়াত। আৰু আপোনালোকে কেতিয়াবা খাই পাইছেনে দাইল আৰু চিকেন? এইটো আমাৰ ৰুম আছিল। তাৰপাছত এইফালে ফ্ৰুটছ ৰাখি থৈছে। এইফালে বাথৰুম। এইজনী মই থুলমূলকৈ হাউচ টুৰ এটাও দি দিলোঁ আৰু ভালকৈ নাই দেখুওৱা, বাহঁতৰ পাৰ্মিশ্যন লোৱা নাছিলোঁ যে। আৰু এইফালে আমাৰ আহি গ'ল ব্ৰেকফাষ্ট। আমি ওপৰত চাবলৈ আহিছোঁ। তাৰপিছত এতিয়া আপোনালোকক ওপৰলৈ দেখাওঁ। আৰু এইফালে চাওক অকণমানি গাৰ্ডেন, মিনি গাৰ্ডেন। আমাৰ এইটো বেংককত ফাৰ্ষ্ট ডে, 15 ফেব্ৰুৱাৰী। আমাৰ ভেলেণ্টাইন বোলে মোক গিফ্ট দিছে পূৰা থাইলেণ্ডখন দেই। সেইকাৰণে পূৰা থাইলেণ্ডখন কিমান ঘূৰাব পাৰে মই নাজানো। এইয়া ব'লক এতিয়া ওপৰলৈ যাওঁ। দেখিছে নহয়, এইটো হৈছে মহানাখন স্কাই ৱাকৰ বিল্ডিং। আৰু ওপৰত পূৰা মানুহ উঠি আছে। দেখিছেনে আপোনালোকে? পূৰা মানুহ উঠি আছে। যাম বুলি ভাবিছিলোঁ, কিন্তু যিহে ওখ, মানে বেয়া ভয় লাগিছে মোৰ দেখি। তাৰপৰাতো মইতো তাত চাগে খোজকাঢ়িব নোৱাৰিম আৰু দেই। কওকচোন, এই 27 ফ্ল'ৰৰ ওপৰত ইমান ডাঙৰ ডাঙৰ গছ লগাই দিছে। আৰু পৰি যাব বুলি এইবোৰ এনেকৈ ঠেকা দি থৈ দিছে, বুজিছেনে? আমি ইমান ওখ ডাঙৰ ডাঙৰ গছ চাওকচোন। এই গুৰিবোৰ, গা গছবোৰ দেখিলেই গম পাব বহুত ডাঙৰ ডাঙৰ হয়। আৰু এয়া তুলসীও আছে ইয়াতে। আমি আহি গ'লোঁ একদম ওপৰত। বিৰাট ৰ'দ, ভয়ংকৰ ৰ'দ মানে। ৰ'ব গ্লাছযোৰ পিন্ধি লওঁ। বেয়া ৰ'দ আৰু মানে ইমান বেছি গৰম নহয়, ইমান বেছি গৰম কি ক'ব। এখেতেতো পূৰা ফটো উঠাত লাগি আছে। আৰু এইফালে চব পিছফালে মিনি গাৰ্ডেন। এতিয়া মই আপোনালোকক গোটেই এইটো ভিউটো দেখাই দিওঁ ৰ'ব। এনেকৈ ওপৰলৈ উঠি আহিলোঁ। এইফালে আছে চিটিং এৰিয়া আছে। আৰু ইয়াতে মানে এইটো এটা স্পেচিফিক জেগা হয়। ইয়াত মানে আপোনালোকে যদি কোনোবা ফ্ৰেণ্ড লৈ আহে বা ফেমিলি বা যোনে হওক, পাৰ্টি কৰিব পাৰে ইয়াত ধুনীয়াকৈ। এইফালে আছে টিংকো আছে। আৰু ইয়াতে ধুনীয়াকৈ মানে চিলিণ্ডাৰ লগোৱা গেছ সেনেকৈ লৈ ল'ব পাৰে। তাৰপিছত এইফালে গাৰ্ডেন চাওকচোন, ইমান ধুনীয়া। এইবোৰ ধুনীয়াকৈ ফুল ফুলি আছে ইমান ওপৰত। আমি এতিয়া আছোঁ 27 ফ্ল'ৰৰ ওপৰত। আৰু ইয়াতে ইমান ধুনীয়া গাৰ্ডেন কৰি থৈ দিছে, চবতে গছ গছ গছ। আৰু মই এইফালে আপোনালোকক দেখাওঁ ভিউ। আমি পুৱতি নিশা যেতিয়া আপোনালোকক দেখুৱাবলৈ আহিছিলোঁ, ৰুম আহি পাই আপোনালোকক চাদলৈ লৈ আহিছিলোঁ নহয়, তেতিয়াতো আন্ধাৰ আছিলে, ভালকৈ দেখি পোৱা নাছিল। সেইবাবে আমি দিনত লৈ আহিলোঁ আপোনালোকক। ভিউ 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 গাইজ, কেনে দেখিছে? কেনেকুৱা লাগিছে ইয়াত আহি? হেৰা, তোমাকে সুধিছোঁ। স্কাই ৱাক বিচাৰি ফুৰিছে। এইয়া পৰুৱা নিচিনা দেখিছে মানুহবোৰ, একদম গুটি গুটিকৈ দেখিছে অকণমানি। এইফালে চোৱা, আহি ইমান ধুনীয়াকৈ ফুল ফুলি আছে। দেখিছেনে? এইটো আমাৰ তাত থকা ফুলটো যে হালধীয়া ৰঙৰ যে ফুলটো, ভিতৰত যে হালধীয়া, আমি যে একদম এনেকৈ পাহিবোৰ উভতাই যে খুচি খুচি ধুনীয়া ধুনীয়া বনাই দিওঁ। 27 ফ্ল'ৰৰ বাগিচা। এইবোৰ দেখিছে? এইজোপা হৈছে নেমু গছ দেই। ইয়াতে নেমু গছ, এয়া নেমু গছ। তেৰি কেনেকুৱা বনাই দিছে। চাওকচোন, চাওক এইবোৰ চাওক। আমি এতিয়া ফাৰ্ষ্ট ডে, আমাৰ এতিয়া প্ৰগ্ৰাম আছে। আমি চুলালংকন ইউনিভাৰ্চিটি, অৰ্থাৎ আমাৰ ভিনদেউৱে য'ত জব কৰিছে, বা ভিনদেউ দুইজনে কৰে, আমি ইউনিভাৰ্চিটিখন চাবলৈ যাম। তাৰপিছত মোৰ প্লেনিং আছিল মহানাখনত উঠাৰ, স্কাই ৱাকলৈ যোৱাৰ, কিন্তু ইমান বেছি ওখ নহয়, মোৰ মানে সাহসেই হোৱা নাই। চিৰিয়াছলি মোৰ সাহস হোৱা নাই মানে তাত গৈ যে মই উঠিব পাৰিম। তাৰপিছত এতিয়া চাওঁ কি হয়।
নোৱাৰিলে আৰু মানে দেখি পেলাইতো মোক পাৰোঁ নিচিনা লগা নাই। তাৰপিছত যদি পাৰোঁ যাবলৈ চেষ্টা কৰিম, কিন্তু আজি নহয়, বেলেগ এদিন। আৰু তাৰপিছত আৰু বাকীখিনি আপোনালোকক দেখাই যাম। আমি শ্বপিং কৰিব লাগিব, কিবা কিবি কৰিব লাগিব, সেইখিনি আপোনালোকক দেখাই যাম। আপোনালোকে চাই থাকিব, আমাৰ লগত কিন্তু গৈ থাকিব লাগিব আপোনালোকে দেই। থাইলেণ্ডত ঘূৰি ফুৰিব লাগিব। আৰু আমাৰ বিল্ডিংটোত আছে এয়া চুইমিং পুল, আৰু এইফালে আছে জিম। খালি চুইমিং পুলত এনে নামিব নিদিয়ে, ইয়াতে ড্ৰেছ পিন্ধিব লাগিব, মানে চুইমিং ড্ৰেছটো, তেতিয়াহে নামিবলৈ দিব। আৰু আহিম মই নামিমহি। পানীখিনি দেখিয়ে জঁপিয়াই দিওঁ যেন লাগিছে, আপোনালোকেও লাগিব। এতিয়া আপোনালোকে অসমত থাকে যদি চাই থাকে, এনেকুৱা লাগিব ইমান ঠাণ্ডাখনত এজনী পানীত নমাৰ কথা কৈছে, কিন্তু ইয়াততো গৰমেই হয়। ইয়াত মানে ঠাণ্ডা নাই। এতিয়া ইয়াত খালি নামিব নিদিয়ে, ড্ৰেছটো পিন্ধিলে মানেহে নামিবলৈ দিব। তেতিয়াহ'লে আমি পিছত নামি দেখাওঁ আপোনালোকক। এতিয়া আমি আকৌ ৰুমলৈ যাওঁ, আকৌ আমাৰ ইউনিভাৰ্চিটিতে যাবলগীয়া আছে, তালৈ যাম। ব'লক তেতিয়াহ'লে। আমি ওলাই আহিলোঁ এতিয়া, আৰু এয়া লগত আছে বা। ভিনদেউ ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি গুচি গ'ল ইউনিভাৰ্চিটি। আমি এতিয়া গৈ পেলাই ভিনদেউক তাতে লগ পামগৈ। এইফালে লগত আহিছোঁ, এয়া লিফ্টত উঠিছোঁ। চবফালে গ্লাছ 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 লগাই থৈ দিছোঁ, চবফালে গ্লাছ। নিজকে নিজে য'ত ত'ত চাই থাকিব পাৰিব। এয়া বিল্ডিংটোৰ আমি থকা এপাৰ্টমেণ্টটোৰ সন্মুখভাগ, ৰিচেপশ্যন এৰিয়া। ওলাই আহিলোঁ, এতিয়া আমি খোজকাঢ়ি কাঢ়ি গৈ আছোঁ, আৰু খোজকাঢ়ি কাঢ়ি আপোনালোকক যিমান দেখাব পাৰোঁ দেখাই যাওঁ। ষ্ট্ৰীট ফুডৰ ষ্টল। অঁ, আৰু এটা কথা নহয়, ইয়াতে হেৰি কি কয়, ইমান ধুনীয়া, ইমান মানে প্লাষ্টিকৰ কামো কৰি থাকে ন, ইমান হেৰি মানে ইয়াত ধুলীয়াকৈ কৰিবলৈ মানে সিহঁতে লাজ পাব চাগে, ইমান চাফা কেনেকৈ। আৰু মানে মানুহ নহয়, ৰাস্তাত ধৰা নেপেলাই মানে, ধৰা কিবা এটা হয় পেলাই দিলে। সেইটো নেপেলাই মানে। আমাৰ তাৰ নিচিনা নহয় আৰু। কিবা কিবি যদি পাতেও নহয়, কিবা ফেষ্টিভেল ধৰা, প্ৰফেশ্যনেল কালচাৰেল কিবা হ'ল, মানুহবিলাকে নিজে চব চফা কৰি লৈ যাব মানে সময়তে, সেইকাৰণে লেতেৰা হয়। নিজে মানে চাফা কৰি দিয়ে, সেইকাৰণে বেলেগৰ টেনশ্যন ল'ব লগা নাথাকে, সেইকাৰণে চাফা। আমাৰ তাত তামোল, এইয়া এইটো মহানাখন স্কাই ৱাকৰ, পুৰা ভালকৈ দেখি পাইছে ইয়াৰ পৰা। হেল্ল' হেণ্ডচাম, ক'ত যোৱা তুমি? তোমাক একদম ঠাই ঠাই লাগিছে ইয়াত দেখিবলৈ। ভাষা জানানে নাই তুমি? হা, পুৰা ঠাই মানুহৰ নিচিনা। ভাষাটো জানিব লাগিব নহয়, থাইলেণ্ডত ঘূৰিব আহি। এইফালে গাড়ী পুৰা ৰখি গ'ল, এইফালে ৰেড লাইট জ্বলি আছে। বিল্ডিং কিমান চাব, কিমান ওখ ওখ বিল্ডিং চাব, ধেৰ বিল্ডিঙে বিল্ডিং। আমি ৰোড ক্ৰছ কৰিবলৈ ৰৈ আছোঁ। সেই মানুহটো যেতিয়া সেউজীয়া হ'ব তেতিয়াই আমি টিক 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 টিককৈ ৰোডটো পাৰ হৈ দিম। আৰু সেই মানুহটো সেউজীয়া নহ'লে, গাড়ীখিনি আমাক ৰৈ থকা দেখি আমাক যাবলৈ মানে ইংগিতটো দি দিলে, আমি গুচি আহিলোঁ। সেউজীয়া হ'বলৈ নাপালে, গাড়ী গোটেইখিনিয়ে ৰৈ দিলে পাই। ইমান ভাল। পাৰ হ'ব লৈছোঁ তেতিয়া আগতে নিজে ৰৈ দিয়া, কিন্তু আমাৰ হ'লে কি হ'লহেঁতেন, টিককৈ গুচি গ'লহেঁতেন। আগত মই যাওঁ, পাছত তহঁতে কোন গৈ যাওঁ কৈ থাকিবি। বহুত হেল্পফুল হয় মানুহবোৰ। আমি গলি গলি ঘূৰিছোঁ, এয়া থাইলেণ্ডৰ গলি। এইফালে এজন আৰ্টিষ্টে ইয়াত পেইণ্টিং কৰি আছে। চাওকচোন ইমান ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়াকৈ বনাইছে দিছেনে, বহুত ধুনীয়া লাগিছে। ইয়াত মই এটা কথা মন কৰিলোঁ, মন্দিৰৰ সন্মুখতহে তামোল পাণ পায়, বাকী কোনো জেগাত তামোল পাণ বিক্ৰী নকৰে, আৰু ইয়াত প্ৰায় কম খায়। তামোল খোৱা দেখাই নাই। গ্ৰীণ হ'লে আহিব লাগে। ইউনিভাৰ্চিটিখন এইখন প্ৰপাৰ্টিটো ইয়াৰ পৰা ষ্টাৰ্ট। এইবাৰ চাওকচোন বাগান ভেলিয়া কিমান আছে, বাগান ভেলিয়া
এইটো চোৱা দেখিলা পিংক কালাৰ ফুলটো এইটো আমাৰ তাৰটো পিংক কালাৰো আছে আমাৰ তাত বাগান ভিলিয়া গোটেই ভৰ্তি আমি এতিয়া ইউনিভাৰ্চিটি পাইছোঁ ইউনিভাৰ্চিটিৰ ভিতৰলৈ যাওঁ এইটো চাৰ্জ দিবৰ কাৰণে বাছ ষ্টপ প্ৰত্যেক বাছ ষ্টপতে আছে ন এনেকৈ সাধাৰণতে থাকে আৰু তুমি ইয়াৰ ৱাইফাইও পাবা ৱাইফাই টাইমবিলাক মানে কৈ থাকিব কোনখন বাছ নম্বৰ কেতিয়া আহিব ক'ত যাব আছে আহিবলৈ বাছ ষ্টেণ্ডত ইমান সুবিধা দেখিছেনে বাৰু ৱাইফাইলৈকে সুবিধা আমি সোমাই গ'লোঁ ইউনিভাৰ্চিটিৰ বাউণ্ডেৰীৰ ভিতৰত চবেই মানে মাইকী মতা চিন নাই চবেই ধুনীয়াকৈ কাম বন কৰে কোনো বহি নাথাকে আৰামছে কোনো বহি মানে জেণ্ডাৰ নিউট্ৰেল মানে জেণ্ডাৰ স্পেচিফিক একো তেনেকুৱা কাম নকৰে যিকোনো মানুহে যিকোনো কাম কৰিব পাৰে আৰু মানুহে তেনেকৈ নাভাবেই মানে হয় কোনো কাকো চাই থাকিবলৈ সময় নাই আৰু সেইজনো মানে একে য'ত খাবলৈ যাব কোনোবা বিলিয়নাৰ তাতে বহি খাব একদম নৰ্মেল কথাই আৰু তেনেকুৱা হোৱাই ভাল মানে হয় নাই কাৰণ মানুহে ষ্টুডেণ্টবিলাক আহি আছে আহি পাই গ'লোঁ ভিন্দৰ অফিচ আৰু অফিচ দেখাইছোঁ ৰ'ব আপোনালোকক দৰ্জাখন আমি ফালৰ পৰা সোমাই আহিলোঁ এইটো ভিন্দৰ অফিচ এইখিনিত বহি লৈছোঁ দুয়োটাই ইমান বেছি গৰমো মোৰ যে একদম ফাটি গৈছে গৰমত মানে ঠাণ্ডাৰ পৰা ডাইৰেক্ট মানে পাই গৈছোঁ নহয় গৰমটো একদম মজা বাহিৰ হৈ গৈছে কেনেকুৱা ঘামিছোঁ হিচাপ নাই এতিয়া বোলে গৰম ষ্টাৰ্টেই হোৱা নাই আৰু আমাৰ অৱস্থা বেয়া আমি আটাইকেইজনে ইউনিভাৰ্চিটি কেণ্টিনত লাঞ্চ কৰিবলৈ যাম আৰু এয়া দেখিছে ন এয়া হৈছে আমাৰ ভিন্দু বহুত ক্লিন হয় বহুত আচ্ছা হাইজেনিক এইবোৰ পূৰা দোকান আৰু এয়া পূৰা কেণ্টিন ইউনিভাৰ্চিটি কেণ্টিন বা ভিন্দু মই আৰু এখেত আছে আৰু লগতে বাহঁতৰ ফ্ৰেণ্ড এগৰাকী আমি লগ পালোঁ সেয়া আছিলে ৰাজস্থানৰ লগ পাই বিৰাট ভাল লাগিল আৰু এতিয়া আমি খাবলৈ লৈছোঁ ভাতকেইটা দেখি মনটো ভাল লাগি গৈছে খাবলৈ কেনেকুৱা হয় নাজানো কিন্তু আৰু এয়া হৈছে বাজনী বৰ মৰম লগা তাই ভিন্দুক এৰিলোঁ এই ধুনীয়া বাজনীকো এৰিলোঁ এতিয়া আমি গৈ থাকোঁ প্লেটিনাম মল ফুৰা চকাৰ পাছত প্ৰথমে শ্বপিং কৰোঁ আমি গৈ আছোঁ এতিয়া ভিডিঅ' কৰি আছোঁ আমি গৈ আছোঁ বাছত আমি কলেকে যাম এতিয়া প্লেটিনাম শ্বপিং মল এইফালে বাঁহী বজাই আছে আৰু এইফালে চব ওপৰৰ পৰা ভিউ আমি মলত প্ৰৱেশ কৰি দিলোঁ আৰু এয়া হাতত টোপোলা দেখিলেই নে ৰৈ থকা নাই মুঠতে আপোনালোকে যদি থাইলেণ্ড আহে য'তে ত'তে বজাৰ নকৰিব চিধাই প্লেটিনাম মলত যাওক ধুনীয়াকৈ বজাৰ কৰক বহুত বেছি ভালকৈ আৰু কম দামতে বাহিৰত এটা বস্তু যদি আপুনি 200-300 বাটত পাই যায় আপুনি প্লেটিনাম মলত সেইটো 100 টকা নহয় 100 থাই ভাত নহ'লে আপোনাৰ 80-100 এনেকুৱা ভিতৰতে আপোনালোকে পাই যাব আমি বহুত শ্বপিং কৰিছোঁ আৰু কিমানো দেখাই থাকিম বহুত দেৰি হৈ গ'ল আমি 3 ঘণ্টামান শ্বপিং কৰিছোঁ আৰু আহি পাই গ'লোঁ ঘৰ পায়ে দেখিলোঁ ভিন্দুৱে বিৰিয়ানী বনাবৰ কাৰণে যোগাৰ কৰি আছে আহিয়ে লৰালৰিকৈ বাইদেৱে ভিন্দুক হেল্প কৰি দিলে আমিও গা পা ধুই কাপোৰ কানি সলাই ফ্ৰেছ হৈ গ'লোঁ আৰু মজ্জাকৈ খাই ল'লোঁ বহুত দেৰি শ্বপিং কৰিলোঁ শ্বপিঙো আমাৰ শেষ হ'ল আজি বহুত দেৰি আমি বাহিৰত থকা নাই এতিয়া আমি আকৌ আৰাম কৰিব লাগিব আজিলৈ আহিলোঁ বাই